আৰু উৎপল আৰু মুকুলক মই প্ৰায় 16 বছৰ পিছত লগ পাইছোঁ সেইদিনা ইও আহি ওলালেহি ইও আহি আকৌ মানে লাকিলি হি ৱাজ ইন গুৱাহাটী চ' মই ক'লোঁ তই ইয়াত আছ নেকি জানে ব'ল আমি তিনিটাই বঢ়িয়া এটা খানা খাবলৈ গ'লোঁ আমি কৌটিলিংগ সাধাৰণতে নাযায় ৰাতি কোনো তাত তেওঁ কৈছে যে আমি চাইকেল চলোৱা বন্ধু একেলগে এটা কথা তেওঁ কোৱা নাই যে আমি মানে জেবি কলেজত পঢ়োঁতে লগ পাইছিলোঁ আৰু সেইটো অতি জীৱনৰ কঠিন সময় 11-12 ছ'চাইটিয়ে প্ৰেছাৰ দিয়ে ফেমিলিয়ে প্ৰেছাৰ দিয়ে কিবা এটা হ'ব লাগিব আৰু আমি লাষ্ট বেঞ্চৰ শিক্ষাৰ্থী সদায় লাষ্ট বেঞ্চত বহোঁ আমি তিনিটা আজি ইয়াত আছোঁ আৰু তিনিজন আছিলে সেই বেঞ্চখনত বিভিন্ন ধৰণৰ উৎপাত চলে এজ ইউজুৱেল লাষ্ট বেঞ্চাৰ সিহঁত দুটা খালি বহুত চোকা আছিলে সিহঁতে মানে পাৰ্চেণ্টেজবোৰ মানে হিচাপ কৰিবলৈ দিগদাৰ হয় 95, 96 এনেকৈ পায় মানে ই আৰু ওপৰত আছিলে ই 98 এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজবিলাক তাৰ খালি সি হায়াৰ ছেকেণ্ডেৰীত সেই ছবি অঁকা আড্ডাবাজি ঘূৰি ফুৰা নাটক কিবা কিবি সেইবোৰ লাগি পেলাই হায়াৰ ছেকেণ্ডেৰীটো বেয়া কৰিলে মই বৰ ফেইল কৰিছিলোঁ ই ফেইল কৰা নাই সি আকৌ দিলে দি পেলাই আকৌ ভালকৈ পাছ কৰিলে তাৰপিছত আমেৰিকা গ'ল প্ৰথমতে বেংগলোৰ গৈছে চমতৰ লগত আছিলে একেলগে আছিলে ইহঁত দুটা ই অকণমান সৰু 2 বছৰ সৰু আৰু ইয়াৰ হিষ্ট্ৰীটো অলপ বেলেগ তাৰপিছত ঘূৰি আহি সি আকৌ এতিয়া অসমলৈ আহিবলৈ মন অসমত বহুত কাম কৰিবলৈ মন আৰু ইয়াৰো একেই এইটো IITত হেড হৈ আছে এতিয়া আমি যেতিয়া জুবিন গাৰ্গক লগ পাইছিলোঁ তেতিয়া জুবিন গাৰ্গ শিল্পীজন তেতিয়া জন্ম হোৱা নাই তেওঁ যেতিয়া জে বি কলেজত পঢ়ি আছিল আমাৰ যিমান দূৰ মনত পৰে এদিনো তেওঁ কোনো এনুৱেল ফাংচনত এটাও গান গোৱা নাই আমাৰ লগৰ কোনেও গমেই নাপালে যে জুবিন গাৰ্গ এজন গায়ক হ'ব এজন মিউজিচিয়ান হ'ব কম্প'জাৰ হ'ব মাজে মাজে ই ক্লাছলৈ নাহে এদিন মই আবেলি ঘূৰি আহোঁতে ইয়াক ৰাস্তাত লগ পালোঁ তাৰ এখন বৰ ষ্টাইলিছ চাইকেল আছিলে চাইকেলখনত ই কীবৰ্ড এখন লৈ আহি আছে মই সুধিলোঁ যে তুমি ক্লাছলৈ অহা নাই সি কৈছে মই মিউজিক শিকিবলৈ গৈছিলোঁ সেইদিনাখনি মই গম পোৱা নাই যে মোৰ সন্মুখত অসমৰ এজন ভৱিষ্যতৰ বিখ্যাত কম্প'জাৰ মিউজিচিয়ান থিয় হৈ আছে তাৰ বহুদিনৰ পিছত 1991 মানত মই তেতিয়া অলপ দিনৰ কাৰণে কটনত পঢ়ি আছিলোঁ গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছোঁ মোৰ বাছখন আগতীয়া আছিল মই কেণ্টিনত নগাঁৱত বাছখন ৰখাইছিলে খাই পেলাই মোৰ নিজৰ বাছখন ধৰিবলৈ আহি থাকোঁতে বেলেগ এখন বাছৰ পৰা জুবিন গাৰ্গ নামি আহিছে পিছফালে এখন গীটাৰ তেতিয়া আমি দূৰৰ পৰাই মোক চিঞৰিছে উৎপল বুলি আহি পেলাই দুটা সন্মুখাসন্মুখি হ'লোঁ তাক সুধিলোঁ তুমি কীবৰ্ড বাদ দিলা নেকি তেতিয়া যে তুমি গীটাৰ লৈ আছা তো সি কৈছে মই এতিয়া গীটাৰ শিকি আছোঁ মানে জুবিন গাৰ্গৰ সেইটো ভাৰ্চেটিলিটি ইটোৰ পিছত সিটো এক্সপেৰিমেণ্টেশ্যন তাৰপৰা সি কৈছে যে তহঁতৰ লাইফ বনি গ'ল মোৰ লাইফ বৰবাদ মই কৈছোঁ তেনেকৈ নকবি তই চেষ্টা কৰ হ'ব সি কৈছে নাই পঢ়া শুনা নকৰোঁ আৰু মই আজিকালি গান গাওঁ তো মই কথাটো শুনি অলপ আচৰিত হৈছোঁ যিটো ল'ৰা আমাৰ ক্লাছত বহি থাকে মাত বোল নাই হঠাৎ গান গাবলৈ ধৰিছে কিন্তু সেইদিনাখনি দেখা পালোঁ তাৰ ভিতৰত যিটো সৃষ্টিৰ তাৰণা সেইটো একদম তাক খুন্দিয়াই আছে সি গীটাৰখন উলিয়াই মোৰ আগত গান গাবলৈ আৰম্ভ কৰিলে এটাৰ পিছত আন এটা গান গালে তাৰ আউটকামটো এনেকুৱা হ'ল মই মোৰ বাছখন মিছ কৰিলোঁ তেতিয়া তেওঁ যোৰহাট FM ষ্টেচনত আজিকালি গান গায় মই ক'লোঁ এইটো খুব ভাল কথা তেওঁ কৈছে গানটো বাজিলে 50 টকা পাওঁ তেতিয়া মানে 50 টকাটো কিবা এটা ফৰ্চুন আমাৰ কাৰণে মই সেইদিনাখনি তাক লগ পাওঁতে কৈছোঁ সেইকেইটা গান মানে তাৰ অনামিকা মায়াৰ আগৰ গান সেই গানকেইটা আমি সংগ্ৰহ কৰিব লাগে সেইকেইটা কালেকশ্যন কৰিব লাগে সেইটো আজমৰ মিউজিকেল হিষ্ট্ৰীৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ পুনৰ তোমাক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ যোৰহাট গ'লে সেইটো কালেকশ্যন কৰি ল'ব লাগিব জুবিন গাৰ্গ কোন আচলতে মই আজিও নিজে বিচাৰি পোৱা নাই খুব বিচাৰিবলৈ চেষ্টা কৰোঁ নিজৰ মাজত অসমখনত এটা উত্তৰ পাওঁ সদায় যে 90ত ভূপেন হাজৰিকাই সাংস্কৃতিক পথাৰখনৰ পৰা আঁতৰি গৈছিলে 1990 চনৰ পৰা 2021 চনৰ আজিৰ তাৰিখটোলৈকে অসমৰ বৰপথাৰখন সংস্কৃতিৰ জীয়াই ৰখা মানুহটো মোৰ বন্ধু জুবিন গাৰ্গ শচীন তেণ্ডুলকাৰে ভাৰতৰ ক্ৰিকেটক 23 বছৰ ছাৰ্ভিচ দিছিলে জুবিন গাৰ্গে
নন ষ্টপ অসমৰ সংস্কৃতিৰ পথাৰখনক 21 বছৰ প্লাছ 10 বছৰ 31 বছৰ ছাৰ্ভিচ দিছে। জুবিন গাৰ্গ, লিয়াকত মনত আছে? লিয়াকত ঢুকালে, বৰ ধুনীয়া গাইছিলে। লিয়াকত আলী হাজৰিকা আমাৰ লগত, সি খুব ভাল পশ্চিমীয়া ৰক সংগীত গাইছিলে। জুবিন, লিয়াকত, জুবিন আবেলি লিয়াকতৰ ঘৰৰ ওপৰলৈ যায়। জুবিন মই বুজাইছিলোঁ তাৰ য়েছ, আমি জুবিনক সদায় লোকসংগীতৰ মানুহ বুলি ভাবোঁ। জুবিন ৱেষ্টাৰ্ণ ক্লাছিকেলৰ খুব ভাল মানুহ। জুবিনে বিটুবেন আৰু মজাৰ্ট যিমান ভালকৈ জানে বহুত কম মানুহে জানিব। তাৰমানে মই সি প্লেন কৰিছিলোঁ, সি মোক কৈছিলে যে আমি আজি পেইণ্টিং এখন আমি কেনভাছো ৰেডি কৰিছিলোঁ। আঁকিব লাগিব। সি আমাৰ কলেজতো সি জে বি কলেজতো কিবা আঁকিব লগা হ'লে, কিবা বোলে হেৰি কৰিবলগীয়া হ'লে সদায় মুকুল গৈছোঁ কৰিব বিচাৰিছে। চ' সকলো ছাপোৰ্ট লাগিব তাত। আপুনি যদি অকণমান আঁকে আমি বাকীখিনিৰ লগত কথা পাতোঁ, মানে আপোনাৰ চিত্ৰখন মই আৰু দুটামান কথা কৈ লওঁ, মোৰ মানে খুব ক'বৰ দৰকাৰ। জুবিনৰ কেছেটবোৰ ওলায়, মাষ্টাৰটো আহে এন কে প্ৰডাকশ্যনত, কপি হয়, কপি আৰু মাহবিলাকত 50টা 60 থাকে। ৰাতি 2:30 বাজে এন কে প্ৰডাকশ্যনৰ ফ্ল'ৰত মই বহি থাকোঁ। খৰ কৰে এটা মাষ্টাৰ সোমাই যায়, 1.5-2 মিনিটত 60টা ওলাই যায়। সেইবোৰ পেকেট হ'ব, কাইলৈ ৰাতিপুৱা গোলাঘাটলৈ যাব 1000। ভাল লাগে পেকেটকেইটা বান্ধি থকা অৱস্থাত চাবলৈ। মই সেইটো অৱস্থাৰ পৰা জুবিন গাৰ্গক দেখিছোঁ। তাক আমি দেখিছোঁ এটা বীজৰ পৰা কঠীয়া হৈ সোণালী ধান হৈ ভঁৰাললৈ ওলাই অহা ধানখিনি আমি দেখিছোঁ। মানে শ্যামন্তকক মই আচলতে মোৰ 2 বছৰ জুনিয়ৰ মোৰ স্কুলৰ, বাট ইজ এ গ্ৰেট এণ্টাৰপ্ৰেনিয়ৰ। মই আপোনালোকক কৈছোঁ যে এতিয়া ইণ্ডিয়াৰ ছফ্টৱেৰ ইণ্ডাষ্ট্ৰীত শ্যামন্ত গৌতম এটা বিৰাট ডাঙৰ জায়েণ্ট নেম, বিৰাট ডাঙৰ। নাই, গল্ডিৰ লগত আমাৰ বেলেগ বাৰু মনোবল বঢ়োৱাটো। চ' কাৰোবাৰ যদি মোৰ এনেকুৱা হয় যে কিবা এটা বস্তু কৰিব মন গৈছে, কিন্তু মানে মই জানো যে এই বস্তুটো কৰিবলৈ বিৰাট দিগদাৰ আৰু মানে অলমষ্ট গিভিং আপ, সেইটো সময়ত যদি গল্ডিলৈ ফোন কৰা হয়, তই কৰিবি অকল কৰ, মই আছোঁ লগত, অকল ইমানেই ভাল পায় আৰু অসমৰ প্ৰতি কৰা যিমানবোৰ কাম ইমান ভাল পায়, তাক একো নালাগে, কিন্তু সি চবৰ লগতে আছে। তাৰপিছত এতিয়া আমি লাহে লাহে কিবা কিবি কৰি আছোঁ আৰু আগলৈ কৰি থাকিম, সিমানে আৰু আই থিংক হেল্থটোত অলপ ধ্যান দিব লাগে। আমি আপোনালোকৰ দুইজনৰ যৌথ প্ৰচেষ্টাত যিবোৰ চিনেমা আহিব অসমীয়া সংস্কৃতি জগতৰ, সেয়াও একা সম্পদ হ'ব। নয়ন কাশ্যপৰ কথা ক'লোৱে, নয়ন দাই খুব ভাল কবি। আচলতে জুবিন এটা মহাকাব্যৰ নিচিনাই, বহুত কথা, সেইখিনি কথাকে আচলতে এটা কবিতাৰে লিখিছিলোঁ। আৰু কথাটো হ'ল মানে আপোনালোকৰ এই কথাবোৰ আহি থাকিব, এপিছ'ড গৈ থাকিব, সেইকাৰণে এখন আমি এটা গোটেইবিলাক মিলি পেলাই এটা আৰম্ভ কৰিছোঁ আলাপ জীৱনৰ বুলি, য'ত আপোনালোকৰ যিমানবোৰ অনুভূতি থাকে আপোনালোকে লিখক, সেইখন এখন কাব্য গ্ৰন্থ হিচাপে থাকি যাব। নেক্সট প্ৰজন্মই যদি জুবিন গাৰ্গৰ ওপৰত কিবা ৰিচাৰ্চ কৰিব খোজে, সেইখন নিশ্চয় সহায়ক হ'ব। মোৰ ভাগৰ নাই, ভাগৰ লগাৰো অৱকাশ নাই, মোৰ চকু পানী নাই, চকু পানী বোৱাবলৈ সময় নাই, মোৰ ভোক নাই, ভোক লগাৰো অৱকাশ নাই, আপোনাৰ দৰে অকথ্যবোৰ শুনিও নুশুনিবলৈ এযোৰ ভাল ইয়েৰফোনো নাই, ইয়েৰফোন লগোৱাৰ কৌশলো মই নেজানো, আপোনাৰ দৰে সততে মুখ বন্ধ কৰি থ'বলৈ মুখত লগাবলৈ এটা ভাল চেলোটেপ নাই, চেলোটেপ লগোৱাৰ কৌশলো মই নেজানো, মই বুজি নাপাওঁ মায়াবিনী ৰাতি, বুজি পাওঁ কেৱল জাতিৰ ভেটি, মই বুজি নাপাওঁ ৰঙা দলিচাৰ মেৰপাক, বুজি পাওঁ কেৱল আইতাৰ আচলৰ পাক, মই বুজি নাপাওঁ তান্ত্ৰিকৰ মন্ত্ৰণা, বুজি পাওঁ কেৱল জীৱন বাহিৰ মূৰ্ছনা, সেই হয়তো চিলনীৰ জাক দেখি বাৰে বাৰে খেদি যাওঁ আৰু সূতা কাটি গ'লেও পুনৰ আহি ঘৰ পাওঁ, কিয়নো শব্দ মোৰ ধমনী, সুৰ মোৰ তেজ, যন্ত্ৰণা মোৰ দৈনন্দিন, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই।